হেল্ল' গাইজ, ৱেলকাম টু মাই কিটচেন বুলিহে ক'লোঁ আৰু বতৰ বঢ়িয়া আজি গাহৰি মাংস খোৱা বতৰ। সেইটো কাৰণে আজি লৈ আহিলোঁ বজাৰৰ পৰা 1 পোৱা গাহৰি মাংস আৰু এতিয়া গাহৰি মাংস বনাম। আজি তোমালোকলৈ লৈ আহিছোঁ গাহৰি মাংস আৰু কলডিল। কেনেকৈ বনাই চাই লওঁ। আৰম্ভ কৰিছোঁ আমাৰ কিটচেনৰ ভাষা, মানে পাকঘৰৰ ভাষা। 2টা পিঁয়াজ, 4টা জলকীয়া আৰু নহৰু 7-8টামান আৰু লগতে 1 ইঞ্চিমান আদা এডোখৰ ৰেডি আছে। ডাইৰেক্ট দেখাম এতিয়া। মোৰ সকলো বস্তু ৰেডিয়ে থাকে, তোমালোকে জানাই। চব বস্তু ৰেডি কৰি ৰাখোঁ মই। ধৰা তোমাৰ মাংস বইল চইল কৰি মেলি ঠিক ৰেডি কৰি থৈছোঁ আৰু মই কলডিলখিনি কাটি থৈছোঁ, ৰেডি কৰি থৈছোঁ। তেতিয়াহ'লে বন্ধুসকল, এতিয়া কেৰাহীখন গৰম কৰি হৈ গ'ল। এতিয়া তেলটো দি দিছোঁ। তেতিয়াহ'লে দেখিবলৈ পাইছে আপোনালোকে তেলটো গৰম হৈছে। এতিয়া আমি নহৰু, আদা, জলকীয়া পেষ্টটো দি দিলোঁ। এতিয়া আমি পিঁয়াজ কাটি থৈছিলোঁ, পিঁয়াজখিনিও দি দিলোঁ। এতিয়া ভালদৰে লৰাই দিলোঁ। নহৰু, আদা, পিঁয়াজখিনি আচলতে ৰঙচুৱা হ'ব লাগে আৰু তেতিয়া ভাল আৰু হৈ গৈছে। বৰ্তমান আমি এতিয়া মাংস, আলু কাটি থৈছিলোঁ, ধুনীয়াকৈ দি দিলোঁ। ভালদৰে মিহলাই এতিয়া আমি নিমখ দি দিলোঁ। 1 চামুচ, আধা চামুচ সোৱাদ অনুসাৰে দিব পাৰে। হালধি দি দিলোঁ 1 চামুচ। এতিয়া অলপ ঢাকনখন আমি দি দিম অলপ সময়ৰ কাৰণে। এতিয়া আকৌ খুলিম আমি, চাইছোঁ ঠিকে আছে। এতিয়া মিহি মিহিকৈ কাটি থোৱা আমি কলডিল একচুৱেলি আধা আৰু এটা নহয়, আধা কাটি থোৱা আছিলে মিহিকৈ ধুনীয়াকৈ। এতিয়া আমি এইখিনি দি দিলোঁ। এতিয়া আমি আকৌ লৰাই দিম। এতিয়া আকৌ আমি ঢাকনখন দি দিম অকণমান সিজক আৰু ভালদৰে। এতিয়া আমি আকৌ চাম। আলু সিজা নাই, অলপ বাকী আছে। আলুখিনি সিজিবলৈ অলপ বাকী আছে। আমি আকৌ ঢাকনখন দি দিম কিছু সময়ৰ বাবে। আকৌ আমি ঢাকনখন খুলি চাম আলুটো সিজিছে নাই। মাংসটো এনেও সিজি। এতিয়া আমি অলপমান গৰম পানী দি দিম। এতিয়া আকৌ ঢাকনখন লগাই দিম। এতিয়া আকৌ ঢাকনখন খুলি চাম আমি কিমান দূৰ আগবাঢ়িছে আমাৰ আঞ্জাখন। আলু সিজিছে, বছ হৈয়ে গৈছে আৰু।
এতিয়া আমি মছলাবোৰ দি দিব পাৰোঁ। মইতো ৰেড চিলি দিছোঁ, ধৰক আপোনালোকে বেলেগো দিব পাৰে, ধনিয়া পাউডাৰ জিৰা পাউডাৰ দিব পাৰে। মই ৰেড চিলি আৰু মিট মছলা দিছোঁ, বৰ বেছি এটা দিয়া নাই। আপোনালোকে পাঁচফোৰণো দিব পাৰে। অলপমান মিট মছলাই দিছোঁ আৰু মিট মছলাখিনি উলিয়াওঁতে বহুত টাইম লাগিলে। জমনি কিটচেন আৰু দেই এইটো। বেলেগৰ চাগে বহুত ভাল, মোৰ কিন্তু এনেকুৱা জমনিয়ে হয় কিন্তু দেই। তোমালোকে চাই কেনেকুৱা পোৱা নাজানো আৰু। বাৰু তেতিয়াহ'লে আজিলৈ ইমানেই আৰু দেই। বাই বাই।